हेलो एवरीवन मोर चेनेলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এয়া আমি ৰাতিপুৱাই মাছ ৰাখিলো, নদীৰ মাছ, আৰু ভাবিছো আজি মাছৰ সৈতে এটা ৰেচিপি বনাও আৰু আপোনালোককো দেখাম বাৰু কেনেদৰে বনালো। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মই মাছখিনি সাফা কৰি লওঁ আৰু মাছখিনি ধুনীয়াকৈ সাফা কৰি নিমখ হালধি সানি ললো। আৰু আজি ৰেচিপিটো বনাম এয়া অমিতাৰ সৈতে মাছ। অমিতাটো ভালদৰে কাটি বাকলি গুচাই কাটি লওঁ ধুনীয়াকৈ। আৰু মই এতিয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰা হৈয়ে গ'ল আৰু এয়া অমিতাখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া বনাই যাম। আৰু তেল দি দিলোঁ কেৰাহীত, আৰু দিয়াৰ পিছত শুকান জলকীয়া আৰু পাঁচফোৰণ দি দিলোঁ। আৰু এতিয়া দিম পিঁয়াজ। পিঁয়াজ দিয়াৰ পিছত দি দিলোঁ আদা নহৰু খুন্দা, আৰু এইখিনি অলপ সময় লৰাই দিম। আৰু এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত অমিতাখিনি দি দিলোঁ। অমিতাখিনি দিয়াৰ পিছত ইয়াতে নিমখ দি দিলোঁ আৰু অকণমান খোৱা চ'দা দি দিলোঁ, যিহেতুকে খাৰৰ আঞ্জা বনাম আজি। আৰু পানী দি অলপ সময় ঢাকোন লগাই ৰাখি দিম। ঢাকোন আঁতৰাই দিলোঁ আৰু ধুনীয়াকৈ সিজিছে। এতিয়া খাৰখনৰ কাৰণে অলপ পানী দি দিম। ধুনীয়াকৈ সিজিয়ে গৈছে। এতিয়া আৰু অলপ পানী দি উতলাহিব দিম। ধুনীয়াকৈ উতলাহি গৈছে। এতিয়া মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত এইখিনি অলপ সময় ল' ফ্লেমত উতলাহিব দিম। তাৰপিছত আমাৰ আঞ্জা ৰেডি হৈয়ে যাব। আৰু এয়া ভাতখিনিও সাজি ল'লোঁ। ভাত আৰু মাছ ফ্ৰাই আৰু অমিতাৰ খাৰৰ আঞ্জা, এনেদৰেই আজি দুপৰীয়াৰ ভাত সাজ খাম আমি। আৰু এয়া খাৰৰ আঞ্জাও ৰেডি হৈ গ'ল। এতিয়া আঞ্জাখিনি দি দিওঁ। আৰু আজিৰ ভাত সাজ আপোনালোকৰ কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহিছোঁ, বাই।